টিচাৰ্ছ মই মনিৰুদ্দিন আহমেদ আৰু আপোনালোকে চাই আছে অসম লাইভ ইউটিউব চেনেল। এয়া আপোনালোক লৈ আনিছো মই DLED 507ৰ এছাইনমেণ্ট 3 কুৱেশ্যন নম্বৰ 1। শিক্ষাগুৰুসকল, এয়া প্ৰশ্নটো, এখন বিদ্যালয় পৰিচালনাৰ বাবে কি ধৰণৰ সম্পদৰ প্ৰয়োজন? আপোনাৰ বিদ্যালয়ত মানৱ সম্পদ পৰিচালনাৰ বাবে যিকোনো 3টা ব্যৱহাৰিক পৰামৰ্শ দিয়ক আৰু এই পৰামৰ্শসমূহ বাস্তৱায়িত কৰাৰ বাবে এটা পৰিকল্পনা প্ৰস্তুত কৰক। বন্ধুসকল, আপোনালোকলৈ মই অনুৰোধ জনাইছো, ময়ো আপোনালোকৰ দৰে এজন DLED প্ৰশিক্ষণৰত এজন শিক্ষক। সেয়ে মই আপোনালোকক অনুৰোধ জনাইছো, আগলৈ যাতে মই মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা অব্যাহত ৰাখিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ পৰা মই সহায় সহযোগিতা বিচাৰিছো। আপোনালোকে মোৰ শিক্ষক বন্ধু হিচাপে নিশ্চয় সহায় সহযোগিতা আগবঢ়াব আৰু আপোনালোকৰ সহায় সহযোগিতাই মোক এই কামৰ বাবে যথেষ্ট উদ্গনি যোগাব বুলি মই আশা ৰাখিছো। এতিয়া আৰম্ভ কৰিছো মোৰ আজিৰ ভিডিঅ'। উত্তৰ এছাইনমেণ্ট 507ৰ এছাইনমেণ্ট 3 কুৱেশ্যন নম্বৰ 1। এয়া এনচাৰ। বিদ্যালয় এখন পৰিচালনা কৰাৰ বাবে বিভিন্ন ধৰণৰ সম্পদৰ প্ৰয়োজন। বিদ্যালয় পৰিচালনাত প্ৰয়োজনীয় সম্পদৰ প্ৰকাৰসমূহ নিম্নোক্ত ধৰণে উল্লেখ কৰা হ'ল। আপোনালোকে জানে যে বিদ্যালয় এখন পৰিচালনাৰ বাবে বিভিন্ন ধৰণৰ সম্পদৰ প্ৰয়োজন হয়। তাৰ ভিতৰত তিনি প্ৰকাৰ সম্পদেই আচলতে প্ৰধান: মানৱ সম্পদ আৰু আপোনাৰ ধৰক বিত্ত সম্পদ আৰু বস্তুগত সম্পদ। এয়া আপোনালোকক মই দেখুৱাইছো। আপোনালোকে মই মোৰ মতে লিখিছো, আপোনালোকে নিজৰ ইচ্ছা মতে অলপ আৰু ধুনীয়াকৈ সজাই পৰাই লিখিলে আৰু ভাল হ'ব। বন্ধুসকল, ইয়াৰ দ্বিতীয় পৃষ্ঠা। মই লাহে লাহে ধুনীয়াকৈ আপোনালোকক দেখুৱাইছো, আপোনালোকে লিখি ল'ব। আৰু মই বাৰে বাৰে আপোনালোকক অনুৰোধ কৰিছো, বন্ধুসকল, আপোনালোকৰ এটা লাইক, এটা শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলে মই মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাত বহুত উদ্গনি পাম। আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াব। আৰু যিসকল বন্ধুৱে মোৰ চেনেল অসম লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি লয় যেন। এয়া সন্মানীয় শিক্ষাগুৰুসকল, মই আপোনালোকক আকৌ এবাৰ অনুৰোধ জনাইছো, আপোনালোকে মোৰ অসম লাইভ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে মই মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাত উদ্গনি পাওঁ। লাষ্ট পেজ। ভিডিঅ'টো সমাপ্ত হ'ল। সদশেষত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ মই অনুৰোধ জনাইছো, আপোনালোকে মোৰ এই চেনেলটো অসম
লাইভ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। এই জাগাৰে